নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালেই আছে আৰু তেওঁ ভালেই আৰু ফাইনেলি আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ ভিডিঅ' বনাব মই ভাবিলোঁ ব্লগ বনাওঁ মানে ব্লগ বনাব নোৱাৰোঁ আৰু কাৰণ সময় নহয়গৈ চ' সেই আৰু ৰ'বা এক ছেকেণ্ড দাঁত কাৰ নাই চাহ দিছে হাতখন আঁতৰাই দিয়া এতিয়া ধুনীয়াকৈ নাচি দেখাই দিয়াচোন গান গাইকে এজনী ডাঙৰ হ'বলৈ আছে একদম মানে এতিয়া এই ডাঙৰ হ'বলৈ আছে চব মিলি আৰু একদম মানে মাথা চুবাই দিয়ে আৰু যিমানে যি নহওক ছোৱালী বা ল'ৰা হ'বলৈ এনেকৈ সৰু ল'ৰাটো চম্ভালৰ মুখৰ কথা নহয় আৰু ফাইনেলি কাপোৰযোৰ হৈছে এইযোৰ নীল শ্বপৰ পৰা লৈছিলোঁ ইনষ্টাগ্ৰামত আপোনাক লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত লিংকটো অলৰেডি দিয়া আছিলে আগৰ ভিডিঅ'টো চ' আপোনালোকে এইবাৰ মই দি দিম চ' এইযোৰ হৈছে মিক্স টচৰ হয় কাপোৰযোৰ এটা পেজত আছিলে আপোনাৰ 2200 আৰু এইটো নকওঁ বাৰু হেৰি কি হেৰিয়ত হয় পেজটোৰ নাম বা ইউটিউবত মই পাইছিলোঁ একেযোৰ কাপোৰে এটা পেজত আছিলে আপোনাৰ 2200 আৰু অন্য এটা পেজত এইটো যিটো পেজ আছে চ' সেইটো তাৰ পৰা 1615 1650 ৰুপিজত মানে লিখা আছিলে চ' সেইটো কাৰণে আৰু মই ভাবিছিলোঁ প্ৰথমতে ল'ম বুলি তেতিয়া মই নল'লোঁ আৰু নেক্সট টাইম মানে অলপ কম হ'ল সেইটো কাৰণে মানে একেটা দামতে যদি অকণমান কমত পোৱা যায় চ' তেতিয়া অলপ মানে নিজৰ কাৰণেও এনেকুৱা এফৰ্টেবল হয় আৰু সেইটো কাৰণে ল'লোঁ চ' কাপোৰযোৰ হৈছে এইযোৰ মিক্স টচৰ হয় মিক্স টচৰ যোৰা হয় আৰু তাকেই আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰ আগত এক্সপিৰিয়েঞ্চ কেনেকুৱা মানে হ'ব মানে আৰু ফাইনেলি মই কোনো হেৰি নাই কৰা দেই বাছ ৰিভিউহে দিছোঁ বাদ বাকী তেনেকৈ একো এক্সট্ৰা হেৰি নহয় মানে কাপোৰযোৰ কেনেকুৱা আহিছে তাকে লৈ সৰু সুৰা এটা ৰিভিউ আৰু চ' ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ এইযোৰো হৈছে এইখন চাদৰখন দেখিছে নহয় এইখন মিক্স টচৰ হয় আৰু এইটো মই সূতাটোৰ কথা ইমানটো ক'ব নাজানো কিন্তু চাই লওক আৰু এইযোৰ হৈছে কাপোৰযোৰ আৰু গোটেই কাপোৰযোৰতে এনেকৈ বুটা কৰা আছে আৰু ইয়াত ছটাকৈ এনেকৈ পাৰি দিছে ব্লাউজৰ ছটাকৈ এনেকৈ পাৰি দিছে ব্লাউজৰ কাৰণে ব্লাউজৰ কাৰণে নহয় আপোনাৰ চাদৰৰ কাৰণে ব্লাউজৰ কাৰণেও দিছে এক্সট্ৰাকৈ এটা আৰু ইয়াত ছটা এইকেইটা চাদৰৰ কাৰণে দিছে আৰু কাপোৰযোৰ বহুত চিম্পল হয় বহুত মাৰ দিয়া আছে কাপোৰযোৰত বহুত বেছি মাৰ দিয়া আছে আপুনি মই ভাবোঁ মানে এইটোতো দেখাটোতো কটন যেন লাগিছে এইটো সূতাটো যিটো আছে মানে চিল্কত এইটো আপোনাৰ অলপ কটন মৰা আছে তো
হওক মিক্স যেতিয়া আৰু মিক্সেই হ'ব আৰু পিয়ৰটো নহয় খাই গৈছোঁ পৰিবা তাৰপিছত সেই আৰু এইযোৰ হ'ল কাপোৰযোৰ চিম্পল হয় আৰু কি ক'ম আৰু ইয়াৰ নকৰিবা আৰু ইয়াৰ চাদৰখন হৈছে যোৱা খেলিবা যোৱা পুহি ন খেলিবা যোৱা আৰু ইয়াৰ মেখেলাখন আছে এখন মেখেলাখন একেই হয় নকৰিবা আকৌ দিছা আৰু ইয়াৰ ব্লাউজৰ পিচটো হৈছে ব্লাউজৰ পিচটো চিম্পল হয় অকল এটাকে পাৰি দিয়া আছে ব্লাউজৰ পিচটোত এইটো আৰু ব্লাউজৰ পিছৰ কাপোৰটো অলপ ডাঙৰকৈ দিছে আপোনাৰ হাফ থ্ৰী কোৱাৰ্টাৰ আহি যাব হ'ব আৰু এইটো হৈছে মিক্স মানে সেই আৰু ইয়াত সম্ভৱ এইডোখৰত একো নহয় কাপোৰযোৰ এবাৰ ধোৱাৰ পিছতো হেৰি কৰিবই লাগিব আপোনাৰ এইটো কি কয় মাৰ দিবই লাগিব মাৰ নিদিলে কিন্তু বহুত মানে পূৰা আকৌ একদম কাপোৰযোৰ বহুত ঢিলা ঢিলা হৈ যাব মানে এইডোখৰত ব্লাউজৰ পিছত এইডোখৰত মাৰ দিয়া আছে বাট এইডোখৰত থাকি গ'ল সেইটো কাৰণে মই ভাবিছোঁ মানে এইডোখৰত যিহেতু মাৰ দিয়া আছে আৰু পূৰা টাইট হৈ আছে আৰু এইডোখৰ মাৰ সম্ভৱ নজুৰিলেগে মই ভবাত সেইটো কাৰণে এইডোখৰ অলপমান পূৰা ঢিলা ঢিলা হৈ আছে দেখিছে নহয় সেয়াই আৰু এইটো অকণমান চিল্কত কটন মৰা আছে এইটো হা কি সেই আৰু কি ক'ম সেই আৰু কাপোৰযোৰ ৰিভিউ কিন্তু কাপোৰযোৰ মাৰ নিদিলে মানে একদম পিন্ধিব নোৱাৰে একদমেই মানে বহুত কোমল হয় কাপোৰযোৰ এনেকৈ ইয়াত মই যিটো দেখিছোঁ বহুত কোমল হয় কাপোৰযোৰ এনেই বহুত ভাল হয় কাপোৰযোৰ কিন্তু আপুনি মাৰ দিবই লাগিব মাৰ দি পেলাই আপুনি প্ৰেছ কৰিবই লাগিব নহ'লে আপুনি মই ভাবোঁ মানে যে পিন্ধিব নোৱাৰে আৰু কাৰণ বহুত বেছি ঢিলা হয় এইডোখৰত দেখিছে নহয় বহুত বেছি কোমল হৈ গৈছে কাপোৰযোৰ ইয়াত এই যিখন মাৰ নাই দিয়া আৰু আজিকালিনো কাপোৰবিলাক এবাৰ পিন্ধি পিনে ধোৱাৰ পিছততো মাৰ দিবই লাগিব যিকোনো কাপোৰ হওক মানে মাৰ দি পিনে প্ৰেছ কৰি পিনে থ'বই লাগিব নহ'লে ক'তনো কাপোৰবিলাক এতিয়া নুনী পাটৰ কাপোৰবিলাক কথাটো কৈছোঁ এতিয়া আপুনি এবাৰ যিটো ধুই দিয়াৰ পিছত আপুনি মাৰ দিবই লাগিব নহ'লেতো নাই আৰু পিন্ধিবলৈ নেক্সট টাইম যে পিন্ধিব পাৰি বা পিন্ধিব পাৰি বাট মানে অকণমান হেৰি হৈ যায় আৰু বেয়া লাগে আৰু পিন্ধিবলৈ চ' সেয়াই আৰু এইযোৰ হৈছে মোৰ চিম্পল চাহ কাপোৰযোৰ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় যদি আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ নতুনকৈ আহিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কিছুমানতো এলাৰ্জি হৈ যায় ন ভাবিয়ে নাপাওঁ মই এলাৰ্জি হ'বলৈ মই এনেকুৱা কিনো কৰিলোঁ কিছুমানতো এলাৰ্জি হৈ যায় পূৰা চ' একো নাই আৰু চবৰে নিজৰ নিজৰ চইচ আৰু মইনো কি ক'ম হয় নাই চ' সেয়াই আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাবলৈ নতুনকৈ আহিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন মেখেলা চাদৰ আনিলে তাৰ ৰিভিউটো দিব পাৰোঁ যাতে আৰু মই আপোনাক এইযোৰ কাপোৰৰ লিংকটো ওপৰত ডেছক্ৰিপশ্যন বক্সত অলৰেডি দিয়া আছে বাট মানে ওপৰত মই আপোনাৰ স্ক্ৰীনশ্বট মাৰি দিম যে আপোনালোকে স্ক্ৰীণখন চাব পাৰিব যে ক'ৰ পৰা লৈছোঁ ত' সেয়াই আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ বাই বাই